তো পুনৰবাৰ আপোনালোকক মোৰ চেনেল উপাসনা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে সকলোৰে অতি প্ৰিয়, মোৰো বহুত প্ৰিয় উৎসৱ ৰঙালী বিহু। ৰঙালী বিহুৰ আজি দ্বিতীয়টো দিন। আজি মানুহৰ বিহু আৰু আমি প্ৰত্যেক দিনাই মানুহৰ বিহুৱে হওক বা মানে ৰঙালী বিহুৱে হওক বা মাঘৰ বিহুৱে হওক আমি নামঘৰলৈ যোৱাটো মানে আমাৰ কম্পালচৰিয়ে হয়, যাবই লাগে, আমি যাওঁৱেই। তো সেইটো কাৰণে আমি আমাৰ গোটেই পৰিয়ালটো আজি তালৈ যাবলৈ ওলাইছোঁ। আৰু আপোনালোকলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে। আশা কৰোঁ আপোনালোক সকলোৱে ভালকৈ উৎসৱটো যাতে মানে পালন কৰিছে। আৰু ব্লগটো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, শেষলৈকে চাই থাকক। ইয়ালৈকে হ'ল নহ'লে একেহে একে একে মই ইয়াতে ঠিক কৰিছোঁ। আহক ইয়াতে দিম হা, ইয়াতে দিম আহক, একে দোকানে আমাৰ। গোটেই নামঘৰটোৰ ওপৰত জঁপিয়াই জঁপিয়াই অৱস্থা নাইকিয়া কৰি দিছে। এইকেইটা গোটেই টিংবিলাকত জঁপিয়াই জঁপিয়াই অৱস্থা নাইকিয়া কৰি দিছে। তো তাৰপৰা আহি পেলাই এতিয়া মই আহিছোঁ মোৰ নিজৰ আইতাহঁতৰ ঘৰলৈ। দেখাইছোঁ বিহু বুলি আহোঁৱেই, সেইটো কাৰণে আইতাহঁতৰ ঘৰতে আহিছোঁ আজি। মানে মাহঁতৰ ঘৰ, পাপাহঁতৰ ঘৰ সেইফালে আছে। আমাৰ নিজৰ ঘৰো আছে বনাই থোৱা এক্সট্ৰা, সেইটোও দেখাম ক'ত আছে কেনেকৈ আছে। গৰু পোৱালিটা কি ঐ তোক কালি গা ধোৱালে নহয়? এখন আমাৰ গাঁও। ককাহঁতৰ ঘৰটো বহুতেই ডাঙৰ হয়, সিফালেও বহুত আছে, সিফালেও আছে। ভিডিঅ' কৰি আপোনালোকে দেখিছে, এইটো আমাৰ জুইত দিয়া দিয়া ছাগলী দৌ, কলাটোকো ধৰি দিম। আপোনালোকে দেখিছে ফুল ফুলিছে বসন্ত
এতিয়া এই মুহূৰ্তত What is restart? Kick up more. Serenko mana lagi? Serenko lagile bukute koli jane roi tule sa roi tule sa boy serenko lagile सब तुम बोल दिया तब तक हम फूल फूली से बसंत तुम जननी बहागर प्रकृति बहागते मरम जसु तुम कंदरा गुनगुन करी भोरा थुपा थुपे पुरी से थुपा थुपे ना हटगोर डाल भरी फुली से জানমনি তুমি মোৰ কামনা বাসনা তুমি মোৰ জীৱনৰ ভৰসা তুমি মোৰ জীৱন নগৰী ইয়াতে পান ধুনীয়াকৈ টপৰ ফুল ফুলি আছে ধুনীয়া স্মেল ইয়াত হেৰি নাই নি কপৌ ফুল আছিলে নহয় ককাহঁতৰ যিহেতু মানে বাৰীখন ইমানেই ডাঙৰ আগফালে সেই যিটো একেবাৰে লাষ্টলৈকে আপুনি ৰাস্তাটো দেখিছে তাৰ ৰাস্তাটোৰ এইফালৰখিনিও হয় সেই মাটিখিনি ককাহঁতৰ কাৰণে মানে যাবলৈ সেইটো চাইডে ইমান হেৰি নাই দেখুৱালেহেঁতেন আগতে তাত গৈ পেলাই আগতে আমি কঠীয়া ৰুওঁ ভাল লাগে সেইটো আগফালটো সেইটো চাইডে ঐ কিটা কপৌ ফুল কপৌ ফুল এইফালে আছে বৰ্তাহঁতৰ তাত বহুত ধুনীয়াকৈ আহি গৈছে ভাল কপৌ ফুল এয়া না কপৌ ফুল আমি পালোঁ বৰ্তা ল'ৰাটোৰ পৰা মানে মামাৰ পৰা গিফ্ট মই পালোঁ এইটো পঞ্চি কি পালা আই থিংক পাৰফিউম দিছে মানে লৰালৰিকৈ গৈ পেলাই লৈ আহিছে আকৌ এতিয়া দেখাই আছোঁ বৃহত্তৰ ককাৰ য'ত মানে জপনা পাতি কৰি যিখিনি কাম কৰি থাকে আমাৰ বাহনীখন সেইখন পঞ্চি ককাই ইয়াত কাম কৰি থাকে মানে জপনা চপনাবিলাক বনাই মেলি থাকে বা যিকোনো কাম নিজৰ ককাই সেইবোৰ কাম কৰি থাকে আৰু এইটো চাইডে আছে তাৰমানে ককাই কিন্তু এতিয়া বান্দৰৰ ওপৰত দপত আঁতৰাইলে সেই গোটেইখন আৰু সিটো চাইডে আছে দেখাম সেইটোতো হয় আৰু তাৰ পাছত এইটো চাইডে আছে এখন বৃহৎ অৰণ্য হাবি মিনছ জটাই হাবি বুলি কয় এফালে কোনো কাৰণতে আমাক আহিবলৈ নিদিয়ে ইফালেও আমাৰ ককাহঁতৰ মাটি আছে সেইখিনি কিন্তু এইটো চাইডে আজিলৈকে যোৱা নাই মই বেক কেমেৰা আপোনালোকক দেখাইছোঁ জটায়ু হাবি বুলি কয় এখন ক'ত গৈ ক'ত লাগিছেগৈ এখন ঠিকান নাই তথাপিও মই দেখাইছোঁ বহুতে যিহেতু মই জানো নেচাৰ বহুত ভাল পায় আপোনালোকে সেইকাৰণে দেখুৱাই দিছোঁ
বহুত ধুনীয়া এইখন নহয় দেই এইটো পিছত সেইখন দূৰত যিটো আছে এখন হাবি ইয়াত ক'ত গৈ সেই হাবিখন ক'ত শেষ হৈছে ঠিকান নাই এইপিনেতো বাগান আছে এইপিনে গোটেই হাবি মোৰ আৰু বদনাম ল'ব নালাগে এইটো পালোঁ গিফ্ট এটা গিফ্টটো আনবক্সিং কৰিম ফগ মাষ্টাৰ পঞ্চায়ত জানো ক'লো এইটো ফগ এইটো মই পালোঁ বহুত ধুনীয়া হয় স্মেলটো বহুত স্মেলটো বহুত ধুনীয়া বহুত ধুনীয়া ব্লুটো চাব বাৰু মই ফগ বেছি ভাল পাওঁ মোক মাইনাদাই কৈছে হেৰি বোলে তহঁতি বোলে বেয়া নাপাবি দেই বোলে সলাই সলাই ল'বি তাকে খুলিবলৈ ট্ৰাই কৰি আছোঁ এইটো চাওঁ তোৰটো চাওঁ খোলা চাওঁ বনা দে ন ভণ্টিয়ে পালে কেছটো বহুত লাইট ওৱা পাপা মোৰ গাত ন মোৰ হাতত পেলাইছে এইটো ফগৰ হয় এইটো আৰু ককায়ে দিলে কপৌ ফুল এপাহ দুপাহ নহয় ঢেৰ দিছে ঘৰলৈ নি পেলাই পানীত দি পেলাই থৈ দিম বহুত দিন থাকিব এনেকৈ আমাৰ আজু আইতা যাৰ বয়স হৈছে 106 বছৰ মা আইতাৰ 100 কিমান বছৰ 205 বছৰ অ' মা 205 বছৰ বাপৰে আইতাৰ 205 বছৰ 106 বছৰ হৈছে আজু আইতা এয়া আমাৰ তো যিমানখিনি মিতিৰ কুটুম আছিলে গোটেইখিনি ফুৰিলোঁ এতিয়া যাওঁ আমাৰ পাপাহঁতৰ আইতাহঁতৰ ঘৰলৈ যিহেতু ওচৰা ওচৰিয়ে হয় তালৈ যাওঁ আৰু তাৰপিছত আমাৰ নিজৰ ঘৰটো যদি তাই লাইট জ্বলি আছে তেন্তে মই দেখাম নহ'লে লাইট যদি অফ হৈ আছে মোৰ চাবি নিবলৈ ককায়াত নাই ককাই এফালে ওলাই গৈছে সেইটো কাৰণে দেখাব নোৱাৰিম চাগে চাই থাকোঁ ল'ব চাহ খাইছে আৰু বিহু দিনাখনো চোৱা ইয়াত কিমান মানুহ বিহু দিনাখন একচুৱেলি মানে চাহটো মানুহৰ এনেকুৱা এটা বস্তু হৈ গ'ল যে নোখোৱাকৈ নোৱাৰে মানে খাই খুব ভাল পায় সেইটো কাৰণে বিহু দিনাখনো মানুহ আহেই চাহ খাবলৈ চব চাই লাভাৰ বহুত ঘৰত খোৱা আৰু বাহিৰত খোৱা দুটা আমেজটো বেলেগ বেলেগ সেইটো কাৰণে চব ওলাই আহি চাহ একাপ খাব নিজৰ ফেমিলিৰ লগত ন ভাল লাগে আৰু নিজৰ ফেমিলিৰ লগতো হ'ব পাৰে প্ৰেয়সীৰ লগতো হ'ব পাৰে বন্ধুৰ লগতো হ'ব পাৰে চবৰ লগতে হ'ব পাৰে এই চাহ একাপে এটা ৰিলেশ্যন বণ্ডিং কৰে ভাল কথা কৈছিল তাকে ঠিকে আছে আজিলৈ ব্লগটো ইমানেই আছিলে বিহু আজি আইতাহঁতৰ ঘৰলৈও গ'লোঁ নামঘৰলৈও গ'লোঁ আজি মোৰ দিনটো বহুত ভালকেই পাৰ হ'ল শেষলৈকে থকাৰ কাৰণে ব্লগটোত আপোনালোকক বহুত বহুত ধন্যবাদ এগেইন হেপ্পী ৰঙালী বিহু আৰু মোৰ ফালৰ পৰা যিহেতু বহাগ বিহু বুলি ক'লে গোটেইটোৱেই মাহটোৱে আমাৰ বিহু উদযাপন কৰা হয় তো আপোনালোকে ভালকৈ উদযাপন কৰক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে টিল দেন টেক কেয়াৰ এণ্ড বাই বাই